বিজ্ঞানে যে মোৰ ঘৰৰ কাষৰে আমাৰ নিশান্ত লকৰে ভাল স্থান লাভ কৰিছে আৰু যিহেতু মই বহুদিন আগৰ পৰা শুনি আছিলোঁ আমাৰ পঞ্চায়ত প্ৰেছিডেণ্ট পৰাগ তালুকদাৰৰ ঘৰৰ কাষতে তেওঁ মোক কৈছিলে ল'ৰাজনে ভাল ফল লাভ কৰিব পাৰিব আৰু মই সেইকাৰণে কৈছিলোঁ যে মই ৰাতিপুৱা যিহেতু মৰ্ণিং ৱাক কৰোঁ এদিন মোক তোলৈ ঘৰত লৈ যাবা আৰু যেতিয়া শুনিছিলোঁ তোৰ দেউতাক নাই মাকে বহুত কষ্ট কৰি পেলাই এই ল'ৰাজনক ডাঙৰ দীঘল কৰিছিল আৰু সেইকাৰণে আজি প্ৰায় 3 মাহমান আগতে 3 মাহমান হ'লনে 3-4 মাহমান আগতে আমি আশীৰ্বাদ দিছিলোঁ আৰু আজি সেই আশীৰ্বাদ ভগৱানৰ চেষ্টা পৰিয়ালৰ চেষ্টাত ভগৱানৰ কৃপাত সফলতা লাভ কৰিছে তাৰ কাৰণে আমি উষ্ণ অভিনন্দন জনাইছোঁ আৰু মই এইটো আহ্বান জনাইছোঁ দিছ ইজ দ্য ষ্টাৰ্টিং এইটো এটা আৰম্ভণিহে এইটো কিন্তু এণ্ড পইণ্টলৈ এই জাৰ্ণিৰ এণ্ড পইণ্টলৈ যাতে তেওঁ যাতে কষ্ট কৰে আৰু মই ভাবোঁ যে চাৰ্লছ ডাৰউইনে একাষাৰ কথা কৈছিলে হুইল ছাৰ্ভাইভ হুইল ষ্ট্ৰাগল দে উইল ছাৰ্ভাইভ যোনে সংগ্ৰাম কৰিবতো ভৰ্তি থাকিব গতিকে তেখেতে সংগ্ৰাম কৰিছে যাৰ কাৰণে আজি ভাল স্থান লৈ পেলাই আগুৱাইছে এই সফলতাৰ যাত্ৰা যাতে দীঘলীয়া হয় তাৰ কাৰণে মই তেখেতক শুভেচ্ছা দিছোঁ আৰু এই সফলতাৰ শেষত যাতে তেখেতে দেশ আৰু পৰিয়ালৰ কাৰণে সমাজৰ কাৰণে যাতে সমৰ্পিত মনোভাৱেৰে কাম কৰে দেশ মাতৃৰ হৈ পেলাই যাতে কাম কৰে জাতিৰ হৈ পেলাই যাতে কাম কৰে আৰু নিজৰ পৰিয়ালক নিশ্চিত ৰূপতে চাব আৰু মই তোৰ মাতৃক মই ধন্যবাদ জনাইছোঁ কান্দিব নালাগে আজি আপোনাৰ কান্দা আজি আচলতে আমি হাঁহিব লাগে কাৰণ কিয় আজি কষ্ট কৰিছে বহুত কষ্ট কৰিছে স্বাভাৱিকতো আমাৰো আপুনি ৰোমন্থন কৰিছে তেওঁলৈ ৰোমন্থন কৰিছে যে আপোনাৰ স্বামীলৈ আজি হয়তো মনত পৰিছে গতিকে তেখেতৰো আশীৰ্বাদ আছে তোমাৰ পিতৃ